হে ভগৱান ইমান ধুনীয়াকৈ খেতিডৰা কৰিছিলোঁ গো মাটিখিনি হাল বালোঁ বাই লৈ পেলাই কঠীয়াখিনি পেলালোঁ এই মেনকা ভাগৰ গৰু ছাগলীয়ে গৈ লৈ পেলাই গীতে শেষ কৰি পেলালে দেই এই বৈদৈ চিলাই কৈছে নহয় বোলে কেতেকী বাইদেউ আপোনালোকৰ বোলে খেতিডৰাত বোলে ডেইলি বোলে মেনকা গৰু ছাগলী হাঁহ চব আছে তাই যদি গৰু ছাগলী পুহিবই পাৰে ছাগলী তাগলী যদি হাঁহ চাহ পুহিবই পাৰে তাই বান্ধি থৈ দিব লাগে মোক গীতে কঠীয়া এটা শেষ পেলালে এতিয়া গৈ লৈ পেলাই মেনকা খেই মই কঠীয়া যদি তাই যদি নামানে হয় গৈ লৈ পেলাই গীতে কঠীয়ালৈকে মই খোৱাকণ দি লৈ পেলাই গীতে তাই হাঁহ ছাগলী তাৰপিছত আকৌ মুৰ্গী গীতে গিলাই দিম নহয় সেইকাৰণে তাইক প্ৰথম মই পঠাওঁগৈ কৈ পেলাই যদি তাই যদি কেনেবাকৈ যদি মেনকাই যদি নামানে নেক্সট বাৰ আহি লৈ পেলাই গীতে মই তাইক খাৰ দি থৈ দিম কঠীয়া দি লৈ পেলাই হাঁহ গৰু ছাগলী গীতে মই গিলাই দিম ঐ মেনকী মেনকী ঘৰত আছা নাই তই ঐ মেনকা মেনকা যাওঁতে মেনকা খাক তই এতিয়া মেনকাই দেখোন ক'লে বোলে সেই বোলে ধুনুমণি ভাগৰ বোলে গৰু ছাগলীখিনিহে খায় আকৌ এই ফাগুনীহঁতে বৈদৈ চিলাহঁতে কয় দেখোন বোলে আকৌ মেনকাখিনিহে খায় মই কাৰ কথা মই এতিয়া বিশ্বাস কৰিম নাই 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 এইজনী কথাও বিশ্বাস কৰিব নাই মেনকা কম হাৰাম যদি নহয় আকৌ তাই যিমান কোলা পেটটো তাই দুগুণ কোলা সেইকাৰণে মই নিজে গৈ লৈ পেলাই মই মনে মনে মই জংঘলৰ মাজত লুকাই থাকিম লুকাই থাকি লৈ পেলাই মই কি কৰিম ধুনীয়াকৈ কাৰ ছাগলী আহে কাৰ হাঁহ আহে কাৰ গৰু আহে চাম যেতিয়া মই খোৱাটন দি লৈ পেলাই মাৰি দিম তেতিয়া এনেই গম পাব বা খেতিডৰা ইমান ধুনীয়াকৈ মতাটোৱে মদ খাই ৰাতিয়ে দিনে শুই থাকে মই মাইকী মানুহজনী হৈ লৈ পেলাই গোটেই মই ট্ৰেক্টৰ দি হাল বোৱাই লৈ পেলাই কঠীয়াখিনি পেলালোঁ আৰু কেইদিনমানৰ পিছত এতিয়া মাটি ৰুবলৈ আছে ইমান সৰু হৈ আছে কঠীয়াখিনি ঠিক কেনেবাকৈ যেনেকৈ গৰুৱে ছাগলীয়ে যদি খাবলগীয়া হয় মাটিখিনি ক'ৰপৰা ল'ম আকৌ মই এনেও কৰিব নোৱাৰা মানুহ তাই গম পায় দেখোন এই মেনকাই গম পায় ধুনুৱেও গম পায় দেখোন হে তাই গোটেই মানে কিয় এইখিনি কাম কৰিছে মই বুজি নাপাওঁ সেইকাৰণে ঘৰলৈ যাওঁগৈ ঘৰলৈ গৈ লৈ পেলাই গোটেইখিনি কাম কৰিবগৈ লাগিব এই মেনকাই ক'লে নহয় এতিয়া এই ধুনুমণিহঁতৰ বোলে গৰু ছাগলীখিনিয়ে যায় কিন্তু ধুনুমণিক গৈ পেলাই মই পঠাওঁগৈ তাই গৰু ছাগলী পুহিছে কিবা পুহিছে পুহক আকৌ মেনকাইও কৈছে ফাগুনেও কৈছে বৈদৈ চিলাহঁতেও কৈছে বোলে অকল এই ধুনুমণি ভাগৰ বোলে গৰু ছাগলী এজনী অকণমান থাকে এতিয়া সঁচানে মিছা মই নাজানো সেইকাৰণে মেনকাক যেনেকৈ ছাগলী হাঁহ গৰু পোৱালিকেইটা ৰাতিপুৱাই এৰি দিলোঁ ক'ত বা গ'ল মানুহটো ঘৰত নাই বেমাৰী আলা কামত গৈছে তাকেহে ভাবিছোঁ গৰু পোৱালিকেইটা বা ক'ত গ'ল হাঁহকেইটা ছাগলী পোৱালিকেইটা ৰাতিপুৱাই এৰি দিলোঁ ঘৰৰ কাম বন কৰি পেলাই হেৰি হৈছে আজৰি হৈছে এইজনী দেখোন কেতেকী বাইদেউ আহি আছে হে এই কেতেকী বাইদেউ দেখোন আহিছে সেই ছাগলী গৰু হাঁহ পোৱালিকেইটা কিবা কৰিলে নেকি জগ কৰিলে নেকি হে ভগৱান শান্তি বোলা বস্তুটো নাইকিয়া দেখোন সেই এইজনী যি দাং কাটি বাপে বা দিলে আজি থলে আজি যদি কিবা এটা হ'ল আজি থলে আজি যদি সিহঁতৰ যদি বস্তু পাতি যদি ধ্বংস কৰিলে আমাৰ এই হাঁহ পোৱালিকেইটা শান্তি বোলা বস্তু নাই সিহঁতৰ এই ধানৰ খেতিডৰাহে পায়গৈ অইন ধানৰ খেতি পোৱা নাপায়গৈ নহয় এহেঁতকো শান্তি বোলা বস্তু নাই আৰু দেই এই আহিলেহে গম পাম আৰু এতিয়া আহালৈকে ৱেইট কৰোঁ বাৰু তেনে মই ধুনুমণিহঁতৰ ঘৰত কৈ থওঁ চবেই কৈছে ন কেতেকীয়ে কৈছে বৈদৈ চিলাই কৈছে অকল বোলে ধুনুমণিহঁতৰ বোলে হাঁহ ছাগলী গৰু বোলে সিহঁতে বোলে আমাৰ কঠীয়াডৰা শেষ কৰিলে বোলে ৰুবলৈ কেইদিন আছে সিহঁতে এতিয়া ধনী মানুহ এতিয়া যিকোনো বস্তু এটা কিনি পেলাই খাব পাবা আমি দুখীয়া মানুহ আমি কষ্ট কৰিয়ে খাব লাগিব সিহঁতৰ টকা এগালমান আছে সিহঁতে যি পায় তাকে কিনিব পাৰিবা আমি দুখীয়া মূল্য আমিহে বুজি পাওঁ কি কথা আছে ঐ ধুনুমণি ধুনুমণি কেতেকী বাইদেউ ধুনুমণি কেতেকী বাইদেউ কওকচোন মই তোক এটা কথা ক'বৰ কাৰণে আহিছিলোঁ ধুনুমণি কওক কথাটো মানে কি চাৰে এতিয়া তহঁতি টকা পইচা থকা মানুহ আমাৰ এতিয়া টকা পইচা নাই হয় আমি খেতি কৰি খাব লাগিব এতিয়া কঠীয়া দৰা পেলালোঁ তহঁতৰ বোলে হাঁহে ছাগলীয়ে গৰুৱে বোলে চব শেষ কৰি পেলালে গম পাৱনে এতিয়া ওচৰ চুবুৰীয়া মানুহে চবেই কৈছে এই মেনকীয়ে কৈছে বৈদৈ চিলাই কৈছে তই কয় এতিয়া আমি কি কৰিম এই ৰখিব মোৰ মানুহটো বেমাৰ আজাৰ আৰু তাকে মানুহৰ ঘৰত হাল মাৰিব গৈছে আৰু হেৰি মই এতিয়া কাম বন কৰি পেলাই আজৰি হৈছোঁহে মই ওলাবলৈ বিচাৰিছিলোঁ জানে কাম বন কৰি গা পা ধুই চুলি শুকাই নাই গামোচাকে বান্ধি পেলাই এই মাত্ৰ যাব ওলাইছিলোঁহে বেয়া নাপাব দিয়ক যাব ওলাইছ মই বুজি পাইছোঁ তহঁতি 12টালৈকে শুই থাকিব পাৰ তহঁতক গিয়ে চাকৰি কৰে তোক গিয়ে ডক্তৰ কয় তই মাষ্টৰনী চাকৰি কৰ আমি কি কৰোঁ আমাৰ মতাই দিনে ৰাতিয়ে হাজিৰা কৰে মই লোকৰ ঘৰত মই বাচন ধুই খাওঁ তই নিজে ক আমি যদি বছৰেকত ধানকেইটা যদি ভঁৰালত যদি গোটাই নলওঁ আমি কেনেকৈ খাম তহঁতি হাঁহ পোহ তহঁতি ছাগলী পোহ গৰু পোহ চব পোহ এই ৰখিব চাকৰিয়ালা কোৱা বুলি নহয় চাকৰি যেনিবা কৰিবলৈ পাওঁতেও আমাৰ মনত বেয়া ভাৱ নাই দেই বাইদেউ বেয়া ভাৱ নাই সেইকাৰণে মোক খেতিডৰালৈ পঠাই দিয় যা খেতিডৰাত গৈ লৈ পেলাই খা গৌ হে ভগৱান তেনেকুৱা কথা নহয় এই ছাগলী গৰু পোৱালি ছাগলী পোৱালি হাঁহকেইটা জানো জানে ক'ত হেৰি সোমাব লাগে কাৰ হেৰি বাৰীত সোমাব লাগে কাৰ পথাৰত সোমাব লাগে একো নাম লিখি নহয় সিহঁতে কি মাতিব পাৰে নাজানো নাম লিখি থক বা নথক সেইটো কোনো কথা নাজানে তই এৰি নিদিবি
এৰাল দি দিবি বোলে ঘৰতে বান্ধি পেলাই ধুনীয়াকৈ পইচা দি লৈ পেলাই ঘোলা আনিবি ঘাঁহ আনিবি ক'ৰবাৰ পৰা কিবা কেইটামান আনি পেলাই খুৱাই থৈ দিবি আগতে নিজে কওঁ দুখীয়া মূল্য তুহিত কি বুজি পাবি এতিয়া বান্ধা কেতিয়াও দুখৰ মূল্য বুজি এতিয়া নাপায় বান্ধা কথাটো ক'লে ছাগলী গৰু পোৱালিকেইটা যেনিবা বান্ধিয়ে থ'ম হাঁহকেইটা জানো চৰিব নালাগিব হা হাঁহকেইটা কেইডাল আঁচুৰি পেলাই মই এই হেৰি গৰু ছাগলী আৰু হাঁহ পোৱালিকেইটা যেনিবা লৈ আনিম নেক্সটবাৰ আকৌ মই তোক চাবলৈ নাহোঁ তোক সকিয়াই নিবলৈ নাহোঁ ডাইৰেক্ট খোৱাটন মাৰি লৈ পেলাই গিৰাই দি লৈ পেলাই হাতত লৈহে আনিম তেতিয়া গম পাবি আকৌ খোৱাটন দি পেলাই কাক মাৰিবলৈ আহিছ হাৰামজাদি হাৰামজাদি কাক মাৰিবলৈ আহিছ কেনেবাকে সেই যদি আমাৰ হেৰি হাঁহ পোৱালিকেইটা বা ছাগলী পোৱালিকেইটা কিবা এটা লছ হ'বলৈ লাগিলে নহয় জানিম যে তই হাৰামজাদিয়ে মাৰিছ হা ইমান ভালকে কোৱাত থাকি নুশুনাই হলি যে হা ভালকে ক'লেও মানুহে অকণ শুনিব লাগে তোৰ নিচিনা নুশুনি পেলাই বোলে এই আলটো ফালটো চব খালি তেনেকেই কৰিব লাগিব বাপৰে বা ছাগলী